দেউতা কেলৈ দিবলৈ দূৰণি গাঁৱলৈ মা কেলৈ তুলিছিলি পথালি কোলাত লৈ কেলৈ তুলিছিলি। হেল্ল' গাইজ, পুবিন ব্লগছ ইউটিউব চেনেল। আজি মই যাবলৈ ওলাইছোঁ আমাৰ গাঁৱত মানে এখন বিয়া আছে, তাতে যাম। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকা বলকচোন। এতিয়া মই যাবলৈ ওলাইছোঁ বাইকেৰে। আমি আহিবলৈ বিয়াৰ দৃশ্যখনত আপোনালোকে চাই থাকক। এইটো হ'ল দৰাৰ ভণ্টি। এতিয়া আপোনালোকক দেখাম বিয়াখন। এতিয়া বিয়াটো ষ্টাৰ্ট হৈ গ'ল। জাগৈচোন ভনীতি নকৰিবি আমনি, তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি। জাগৈচোন ভনীতি নকৰিবি আমনি, তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি। ডাঙৰক মান কৰিবি, সৰুক মৰম কৰিবি, তাতো যদি নামানে ঈশ্বৰকে খাটিবি। তাতো যদি নামানে ঈশ্বৰকে খাটিবি। তোৰ নতুন আপোনজনে বুজালে বুজিবি, শিকালে শিকিবি। অ মোৰ ভনী ঐ যোন হৈ জিলিকিবি, অ মোৰ ভনী ঐ যোন হৈ জিলিকিবি, অ মোৰ ভনী ঐ যোন হৈ জিলিকিবি। আৰু যদি আমাৰ ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ।